সাবিত্ৰী, মই তোমাক এটা আৰামদায়ক জীৱন দিবলৈ ইচ্ছা কৰোঁ। আপুনি ইমান ভাবিব নালাগে। আমি ধনী নহ'লে কি হ'ল, আমি ভাগ্যৱান যে আমি সুখী। হ'লেও দিয়াচোন, আজিকালি টকা পইচা নহ'লে একো কাম নাই। মই বুজি নাপাওঁ, এই গাঁৱৰ মানুহে সাবিত্ৰীক ইমান কিয় প্ৰশংসা কৰে? আটাইতকৈ ধনীটো মই হয় এই গাঁওখনৰ, তথাপিও সিহঁতে সাবিত্ৰীৰে গুণ গাই থাকে। হয়তো তাই বহুত দয়ালু আৰু তোমাৰ দৰে অহংকাৰী নহয়। তুমি কি ক'ব বিচাৰিছা? মই অহংকাৰী? হা? তুমি মনে মনে থাকা, তুমি একো নাজানা। তুমি অকল সাবিত্ৰীৰে গুণ গাই থাকা। তাত ভাঙি দিম তোমাৰ। ক'বই নোৱাৰি, গৰজি উঠা মানে একেবাৰে। তুমি যে অকল তাৰে পক্ষ লৈ থকা কাৰণটো কি মানে? হা, কি ক'ব বিচাৰিছা তুমি? এই বাদ দিয়া এইবিলাক, কি আৰু সাবিত্ৰীৰ কথা বাদ দিয়া, আমি বেলেগ কথা পাতোঁ। কিয় আনৰ কাৰণে আমি কাজিয়া ল'ব, হয় নাই? একেবাৰে যাওঁ মই। দেখিছেনে ৰাইজ, বিয়া পাতি মোৰ কি অৱস্থা হৈছে? আপুনিও যে ভাবি চিন্তি বিয়া পাতিব দেই, নহ'লে মোৰ দৰে দশা হ'ব। কি কৈছা তুমি? এই কিনো ক'লো, একো নাই কোৱা। 1 week later. পুত্ৰ, তুমি ইমান কিয় দুখিত? হে প্ৰভু, মই ভাবোঁ মোৰ যদি বহুত টকা থাকিলহেঁতেন। পুত্ৰ, এই নাৰিকল 3টা লোৱা আৰু প্ৰতিটো নাৰিকল ভঙাৰ আগত একোটা ইচ্ছা প্ৰকাশ কৰিবলৈ ঘৈণীক ক'বা। আমাক এটা ধুনীয়া ঘৰ দিয়া। আহাৰৰ বাবে আমি যেন কেতিয়াও বাহিৰলৈ যাব লগা নহয়। যিবোৰ বস্তু তুমি আমাক দিলা, সেয়া যেন চিৰদিনৰ বাবে আমাৰ লগত থাকে। The next morning. উৰি বাবা, ৰাতিৰ ভিতৰতে ইহঁতে ইমান টকা ক'ত পালে? আৰু ইমান ধুনীয়া ঘৰ কেনেকৈ বনালে? উলিয়াব লাগিব। লগতা হে দাল মে কুছ কালা হে। नहीं पूरी दाल ही काली है। সৌৱা সাবিত্ৰী, তাইক সুধোগে ৰ কথাগুৰি ক'ত। ৰাতিটোৰ ভিতৰতে এনেকৈ ধনী হোৱাটো অসম্ভৱ কথা। তোমাৰ মানুহটোৱে নিশ্চয় কোনো ধনী মানুহক ডকাইত কৰিছে। নাই নাই নাই, তেনেকুৱাটো কথা নহয়, কৈছোঁ ৰ'ব। Flashback. সিহঁতে যদি একো কষ্ট নকৰাকৈ পাব পাৰে, আমি পাব পাৰোঁ। আজিয়ে যোৱা হাবিলৈ। जो हुकुम मेरे आका। আৰু বহুত টকাক বাদ দি সাবিত্ৰীয়ে বাৰু কি বিচাৰিছিল? শুনাচোন শুনা, মই ভাবোঁ তুমি আনৰ কথাত মোৰ নুঘুমোৱাটোৱে ভাল। ধুইটি মনে মনে থাকা, তুমি একো নাজানা। মই কৈ আছোঁ যি কৰিব লগা আছে। মোৰ যদি বহুত নাক থাকিলহেঁতেন, মই আনৰ কাৰ্যক কুণ্ঠলৈ ফুৰিব পাৰিলোহেঁতেন। ইছ ৰাম, হে প্ৰভু, কি কৰিলা তুমি? আটাইবোৰ কুৎসিত নাক আঁতৰাই দিয়া। এয়া কি কৰিলা তুমি? এয়া কি হ'ল? মোৰ আচল নাকটো নাইকিয়া হৈ থাকিল। মোৰ আচল নাকটো নিজৰ ঠাইত দি দিয়া। আমি লোভ কৰা উচিত নহয়, আমাক লোভে কষ্টহে দিয়ে। বুজিলা বন্ধুসকল? যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা, আৰু যদি নিউ হয় ছাবস্ক্ৰাইব কৰিবা চেনেলটো। আৰু পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। বাই বাই। আৰু লগতে কমেণ্ট কৰিবা কেনেকুৱা লাগিল কমলিকা।